হাই হেল্ল' বন্ধুসকল, কি খবৰ? ফাইনেন্স ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হেনো আমাৰ ধান কাটিবলৈ হাজিৰা মানুহ 2-3জনীমান গৈছে। তাকে ভাবিলোঁ পুৰি কেইটামান বনাম, তাকে আটা লৈ আনিলোঁ। আটা আনি কৰি এয়া আমি পুৰি বনাত ষ্টাৰ্ট কৰি দিলোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। চাওক, এতিয়া গেছ জ্বলালোঁ, লগতে চৰুটো বহুৱাই দিলোঁ আৰু লগতে তেলো ঢালি দিলোঁ। চাওক, এয়া হ'ল প্ৰথম পুৰি। চাওক, এনেকৈ আমাৰ পুৰি বনোৱা সম্পূৰ্ণ হ'ল। লগতে আমি পথাৰ পালোঁগৈ। ইয়াতে পথাৰত আপোনালোকে দেখিবলৈ পাইছে, এয়া হ'ল মা আৰু লগতে হাজিৰা মানুহ। এয়াই আমাৰ ধান, কিন্তু ইমান এটা ভাল হোৱা নাই। চাওক, আপোনালোকৰ সেইফালে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। চাওক, আমাৰ ধানটো ইমানটো ভাল হোৱা নাই। লগতে কেঁচাও আছে, পকাও আছে, চাব পাৰে আপোনালোকে। এয়া হ'ল আমাৰ শালি ধান। আপোনালোকৰ তাত কি কি ধান কৰে কমেণ্ট কৰি জনাব। এয়া হ'ল মাহঁতক চাহ দিলোঁ আৰু হাজিৰা মানুহক চাহ দিলোঁ। এয়া ধান কালিলৈ বান্ধিম বুলি ভাবিছোঁ। কি হয়, ৰ'দটো যদি ভালে দিয়ে কালিলৈ বান্ধি দিম। মানে শুকাইছে আৰু ইমানটো কেঁচা নাই। যিখিনি কেঁচা আছে সেইখিনি পিছতকৈ কাটিম। এয়া চাওক, এয়া হ'ল আমাৰ শালি ধান। তো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। এতিয়া টাটা, বাই বাই।